বন্ধুসকল এইটো মোৰ ঘৰ কিন্তু আজি ভিডিঅ'টো দেখুৱাৰ মূল কাৰণটো কি জানেনে এই ঘৰটোৰ ভিতৰত এটা ৰহস্য আছে এই ৰহস্যটো কি জানেনে মোৰ শ্ৰীমতী কিমান সুবিধা পাতি চাচোন ইমান দীঘল ৰাস্তা এটা আছে মই ৰাস্তাটো দেখুৱাই দিছোঁ ইফালে এইটো ইমান দীঘল ৰাস্তা এটা আছে মানে একদম এইয়া দেখিছেনে এই ৰাস্তাটো বাদ দি মোৰ শ্ৰীমতীয়ে মানে শৰীৰটো মানে মুখখন গালখন কলা হোৱাৰ ভয়ত ক'ত কাপোৰ টানিছে সূতা টানিছে মানে কাপোৰৰ সূতা আৰু দেই কাপোৰ টানিছে বুলি ক'লে বেলেগ বুজাব চাচোন এই ঘৰত মানে ভিটিত খুটি পুতি কেনেকৈ টানিছে চাবচোন ভাবিছে আপোনালোকে ভাবিছে ইমানেই কাপোৰ নেকি কেইখন কাপোৰ টানিছে আপোনালোকক কম অলপ পিছত চাই লওঁ এইয়া ঘৰৰ বাৰান্দাই কি কৰিছে মোৰ শ্ৰীমতীয়ে মানে গালিয়ে দিম নে কোবামে না মানে মৰমে কৰিম ভাবিয়ে পাৰোঁ মানে এতিয়া এইয়া গৈ আছে এইয়া দেখে না একদম ঘৰৰ ভিতৰে ইমান সুবিধা আপোনালোকে হয়তো প্ৰথম এইটো মানে গিনিজ বুক অফ ৰেকৰ্ড হ'ব পাৰে ঘৰৰ ভিতৰত এইয়া দেখিছেনে বা আপোনালোকক দেখুৱালোঁ দুইটা পাক আৰু আছে ইফালে এইয়া এইয়া এইফালে চাচোন এইয়া আকৌ ইফালে টানিব খুজিছিলে এইটো লাইনত মই কিন্তু মানা কৰিলোঁ বোলো হ'ব দে ইমান মানে কাপোৰ গোটেই বাৰান্দাখন যদি গাঁত খান্দি ফুৰোঁ অলপ দেখিবলৈ বেয়া হ'ব আৰু অহা যোৱা মানুহ কষ্ট হ'ব গতিকে ইয়াত বন্ধ কৰিব দিলোঁ এতিয়া কি বুলি কয় কিমানখন কাপোৰ আছে চাই লওঁচোন ইমান দীঘল কাপোৰ না বোলে এখনেই হ'ব এই আমাৰ বাইদেউ লাগি আছে লগত শিকি আছে খুব ধুনীয়া ছোৱালী নাচিব জানে গান গাব জানে খং উঠিবও জানে বাইদেউৰ ওচৰত গৈ আছোঁ আৰু আমি ওলটাই দেখিছোঁ আৰু ইটো চাইডৰ পৰা অলপ ভাল হৈছে ভিডিঅ'টো বাইদেউ ইয়াত কি গামোচা হ'বনে কিবা চাদৰ হ'বনে কিবা হ'ব বিহুৱান বিহু আহিছে বিহুৰ বতৰ আইজ মোৰে দেহা জান বৈ দিয়া বিহুৱান কিমানখন আছে বাইদেউ ইয়াত 20খন বা মই ভাবিছিলোঁ এখনেই কিন্তু 20খন আছে বোলে দেই মুঠতে 20জন আলহী আহি যাওক একোখনকৈ দিব পাৰিম বেছি নাহিব দেই 20জনে আহিব আহিলে থেংক ইউ ধন্যবাদ।